Hello friends, welcome back to my YouTube channel. আজি আমি যাবলৈ লৈছো অলপ ওলাই যাম কি কৰো কত কি কৰো দেখাই যাম আৰু পিছফালে যে বহি আছে হিয়া মোৰ মা হয় দেই আৰু এই ডখৰ মই কিয় দেখাইছো জানেনে এই ডখৰ মোৰ বিৰাট বেছি ফেভাৰিট হয় বিকজ সাইডত ইমান ধুনীয়াকৈ আছে আমাৰ পথাৰখন গছবিলাক ইমান ধুনীয়া তাতে ৰাস্তাটো ইমান ধুনীয়া মোৰ এইডখৰত খুব বেছি ভাল লাগে সেইকাৰণে মই ভিডিঅ' কৰি দেখাই দিলোঁ আপোনালোকক And I'm burned by the morning light. I make the same mistake more than twice. Same song, but brand new dance. I wear out my third second chance. You take my breath and I can't get it back. Might be time for me to face the facts. The best me is with you, but I know I got a lot to prove. আজি আমি দুটামান বজাৰ কৰিবলৈ আইতাও আহিছে আইতাক যাই বজাৰ কৰিব আৰু মই বস্তু দুটামান ল'বলৈ আছে কলেজ খুলিব হ'ল যিহেতু সেইকাৰণে কিবি নিম আৰু মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পাৰোঁ ন ঠিক নাই কাৰণ মোৰ লাষ্টটো বহুত বেছি কেমেৰা উলিয়াবলৈ যিমান পাৰোঁ ইয়াতে আইতাই ক'লে যে মোবাইলটো কিবা এটা বেয়া হৈ আছে ভাল কৰি লওঁ সেইকাৰণে মই কেমেৰাটো অকণমান দেৰি কাৰণে উলিয়াই দিলোঁ বাৰু আকৌ গ'লোঁ জোতা চাবলৈ কিন্তু জোতা নাপালোৱেই মই মোৰ পচন্দৰ জোতা নাপালোৱেই সেইকাৰণে নল'লোঁ বেলেগত চাওঁগৈ বাৰু বলক মা আৰু আইতাহঁতে কিবা বেলেগ বজাৰ কৰোঁ বুলি ক'লে সেইকাৰণে আমি ভাবিলোঁ আমি নাযাওঁ আৰু আমি ৰৈ দিওঁ এনেকৈ তেওঁলোকে কিবা বজাৰ কৰি আছে সেইকাৰণে আমি ৰৈ দিলোঁ আৰু আপোনালোকক যে মই দেখাম বুলি কৈছিলোঁ কি কৰোঁ কিন্তু একো দেখাব নোৱাৰিলোঁ ভালকৈ কাৰণ মোৰ কেমেৰাটো উলিয়াবলৈ লাজ আৰু সেয়াই আৰু মেইন কথাটো তাৰপিছত আৰু সেইকাৰণে দেখুওৱা নহ'ল আৰু কিন্তু যদি পাৰোঁ মই দেখালোহেঁতেন যদি পৰাহেঁতেন দেখালোহেঁতেন কিন্তু এতিয়া নোৱাৰিলোঁ উপায় নাই আৰু বাকী আৰু ভিডিঅ'টো কৰি থাকিব টাইমত মানুহ এজনে ফোনটোৰ পৰা ইমান চাই আছে মই কি কৰি আছোঁ বুলি লগালগ কেমেৰা ভৰাই থৈ দিলোঁ এইখিনিতে ৰৈ আছোঁ এইখিনিতে আছোঁ আৰু প্ৰভিন্সৰ ফ্ৰণ্টতে আমি ৰৈ আছোঁ বৰ্তমান আৰু এইখিনিতে আমাৰ আইতা আৰু মাহঁত আছে আপোনালোকে দেখিবনে জানো পাই এতিয়া সেয়া সেইখিনিতে ৰৈ আছে সেয়া দেখিছেনে ব্লু কালাৰ পিন্ধি আছে সেয়া আইতা আৰু চাইডতে মা আছে সেয়া তেওঁলোক কিবা কাৰণে সোমাই গ'ল ইফালে ধৰিবকে নোৱাৰিলোঁ কিন্তু কৰি আছে জানো এইফালে কিবা এটা কৰি আছে পাই মা আৰু আইতাই কিবা এটা লৈ আছে আমি অকণমান দেৰি ৰৈ দিওঁ বাৰু ইমান আমনি লাগিছে ৰৈ মই চাই আহোঁ কি কৰি আছে দেই মোবাইল কভাৰ লৈ আছিলে বৰ অকণমান কৰি থাকে হোটেলত সোমালোঁ কিন্তু হোটেলত সোমালে ডাঙৰ কথা এটা কি হ'ল যে ইয়াত নাখায় আইতাই চাহ খাই হেনো কিবা ঠাণ্ডা কিবা এটা খায় কিন্তু হোটেলত নাই ঠাণ্ডা পাপা চেৰিকাৰ্ডনত সোমালে কিবা হেনো ভণ্টিলে কিবা এটা আনিব গৈছে I begin to
বাকী ঘৰলৈ গৈ আছোঁ এতিয়া ঘৰলৈ গৈ দিলোঁ আৰু বেছিকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰ বাবে একদম বেয়া নাপাব আৰু মই নোৱাৰিলোঁ এইবাৰ পিছৰবাৰত ভালকৈ বনাম এতিয়া গৈ আছোঁ ঘৰলৈ গৈ পাই লওঁ তাৰপিছত ব্লগটো সামৰি দিম আৰু ইয়াতে স্কুল কলেজবিলাকো সোনকালে খুলি দিব লাগে ন তেতিয়া আৰু ভাল লাগে নহ'লে বৰ আমনি লগা হৈছে জীৱনটো আৰু দেই সেনেকৈ ওলাই মেলিও অহা নহয় যিহেতু ওলাই আহিলেও ভাগৰ লাগে স্কুল কলেজখনৰ সমান হ'ব নোৱাৰে নহয় ন এতিয়া সেইকাৰণে মানুহে যেতিয়া লকডাউন খুলিব বুলি কৈছে সেইকাৰণে ভালদৰে সকলো থাকিব লাগে তেতিয়াহে আকৌ আমি আগৰ পৰিস্থিতিলৈ ঘূৰি যাব পাৰিম আগৰ ধুনীয়া পৃথিৱীখনলৈ ঘূৰি যাব পাৰিম নহয় জানো সেইকাৰণে সকলো ভালদৰে থাকিব সকলোৱে নিজৰ মাস্ক চেনিটাইজাৰ এইখিনি সদায় মানে আপোনালোকে ব্যৱহাৰ কৰি থাকিব ইউজ কৰি থাকিব পেলাই দি দিব বা ইউজ নকৰাকৈ নাথাকিব সেয়াই ভালকৈ থাকিব লাগে নহ'লে আকৌ টোটেল লকডাউন দি দিম বুলি আজি ঘোষণা কৰিলেই নহয় ঘোষণা মানে নিউজ আহিলেই আৰু কি ঠিক আছে মই গোটেইখিনি দেখাব নোৱাৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ কি কৰিব লাগে জানেই নহয় চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক